প্ৰতিটো কাহিনীয়ে কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীয়েনো কি কয়। আজিৰ কাহিনী হৈছে মূৰ্খ গছ। বহু পুৰণি কথা। এখন পাহাৰৰ দাঁতিত এখন বৰ ডাঙৰ অৰণ্য আছিল। আৰু সেই ডাঙৰ অৰণ্যখনত দুজোপা বৰ ডাঙৰ গছ আছিল। আৰু সেই অৰণ্যখনৰ ডাঙৰ গছ কেইজোপাই সিহঁতৰ দিনবোৰ বৰ সুশান্তিৰে কটাইছিল। মুঠৰ ওপৰত দুখে সুখে সিহঁত দুয়োৰে সমভাগী হৈছিল। চাচোন চা বন্ধু, ইমান ডাঙৰ অৰণ্যখনৰ ভিতৰতে আমাৰ গা গছবোৰ কিমান ডাঙৰ, আৰু আমাৰ নিচিনা ওখ ডাঙৰ গছবোৰৰ বাবে অৰণ্যখনৰ শোভা আৰু বেছিকৈ পাইছে। আৰু সেই ডাঙৰ অৰণ্যখনত এটা বাঘ আৰু এটা সিংহ আছিল। বাঘ আৰু সিংহ দুয়োৰে বৰ ভাল বন্ধু আছিল। বাঘ আৰু সিংহই দুয়ো একেলগতে চিকাৰ কৰিছিল আৰু দুয়ো একেলগতে খোৱা বোৱাও কৰিছিল। সিংহ আৰু বাঘে সেই হাবিখনতে চিকাৰ কৰি যি জীৱ জন্তু পাইছিল তাকে খাই সিহঁতৰ পেট ভৰাইছিল। আৰু বাকী থাকি যোৱা হাড় মূৰ ছালবোৰ অৰণ্যখনৰ য'তে ত'তে চেদেলি বেদেলিকৈ পেলাই থৈছিল। আৰু তাৰ বাবে গোটেই ডাঙৰ অৰণ্যখনৰ বাতাবৰণ এক দুৰ্গোন্ধময় পৰিৱেশ হৈ পৰিছিল। আৰু ইয়াকে দেখি অৰণ্যখনৰ সেই দুজোপা গছৰে এজোপা গছে আনজোপা গছক ক'লে, বুজিছনে বন্ধু, এই জীৱ জন্তুবোৰ যে ইমান ধুনীয়া অৰণ্যখনৰ কি যে আপদ হৈ পৰিছে। সিহঁতে যিবোৰ খাইছে, বাকী থকা যিবোৰ হাড় মূৰ ছাল এইবোৰ অৰণ্যখনৰ য'তে ত'তে পেলাই থৈ দিয়াৰ বাবে এক কি যে দুৰ্গোন্ধৰ সৃষ্টি হৈছে। মোৰ হলে যে ইয়াত উশাহ নিশাহ লবলৈকে বৰ টান হৈছে অ বন্ধু। এৰা বন্ধু, তোৰ কথাও নোহোৱা নহয়। এই দুৰ্গোন্ধৰ মাজত থাকি ময়ো বৰ কষ্ট পাইছো অ। বুজিছনে বন্ধু, মোৰ আৰু এনেকৈ থাকি একেবাৰে অসহ্য অনুভৱ হৈছে। আৰু মই এই জীৱ জন্তুবোৰক খেদিহে মই শান্তিত থাকিব পাৰিম যেন লাগিছে অ। তথাপিও বন্ধু, তেনেকৈ কৰিলেওতো বৰ বেয়া হব। আমাক এই জীৱ জন্তুবোৰেইতো ৰক্ষা কৰি আছে বন্ধু। কিন্তু এটা কথা ভাবি চাইছনে বন্ধু, যদি এই জীৱ জন্তুবোৰে এই অৰণ্যখনত নাথাকে তেনেহলে এই অৰণ্যখনৰ পৰিৱেশৰ বাতাবৰণ কিমান বিশুদ্ধ হব। মোৰ হলে এটা কথা খাটাং বন্ধু, মই এই জীৱ জন্তুবোৰক খেদিহে এৰিম। আৰে বন্ধু, এয়া তই কি কৰিবলৈ ওলাইছ? যদি এই অৰণ্যখনত এই জীৱ জন্তুবোৰেই যদি নাথাকে তেনেহলে পাছত আমাৰহে বিপদ হব বন্ধু। গছ কেইজোপাই সেই অৰণ্যখনৰ জীৱ জন্তুবোৰক খেদা নেখেদাকে লৈয়ে বহু দেৰি তৰ্ক বিতৰ্ক কৰি থাকিলে। এদিনাখন ৰাতিৰ কথা। এদিনাখন ৰাতি সেই অৰণ্যখনত বৰ জোৰে এজাক বতাহ আহিল। আহা বন্ধু, বৰ জোৰেৰে বতাহ আহিছে দেখোন। এই জীৱ জন্তুবোৰক খেদিবলৈ এতিয়াই সুবিধা হব। মই এতিয়াই খেদিম এই জীৱ জন্তুবোৰক। তেনেকৈ কৈ সুবিধা বুজি এজোপা গছে এক অদ্ভুত শব্দ উলিয়াই তাৰ গা গছৰ ডালবোৰ বৰ জোৰেৰে লৰাব ধৰিলে। অ বন্ধু, দেখিছনে এয়া কি হব ধৰিছে? এই গছৰ ডালবোৰ ইমান জোৰেৰে লৰিব ধৰিছে দেখোন। অ বন্ধু, মোৰ সন্দেহ হৈছে এই অৰণ্যখনলৈ ভূত আহিলে। নাই, আমি ইয়াৰ পৰা পলাব লাগিব বন্ধু। ঐ বন্ধু, মোক এৰি থৈ নাযাবি ঐ। সেইদিনাখন ৰাতি গছজোপাৰ এই অদ্ভুত কাণ্ডটো দেখি অৰণ্যখনৰ সেই অঞ্চলটোত থকা গোটেই জীৱ জন্তুবোৰে ভয়তে পলাই পত্তং দিলে। দেখিলি বন্ধু, যেনে তেনে কৰি হলেও আমি এই জীৱ জন্তুবোৰৰ পৰা হাত সাৰিলো আজি। হওঁতেতো হয় বন্ধু, তথাপিও ভগৱানেহে জানে আগলৈ বা কি বিপদে দেখা দিয়ে। চিন্তাৰ একো কথা নাই বন্ধু, প্ৰতিটো সমস্যাৰে একোটা সমাধান থাকে। যদি আগলৈ কেনেবাকৈ কিবা এটা বিপদ আহে, কিবা নহয় কিবা এটা সমাধান ওলাব নিশ্চয়। এনেকৈয়ে বহু দিন পাৰ হৈ গল আৰু অৰণ্যখনৰ সেই অঞ্চলটোত বহু দিন ধৰি কোনো ধৰণৰ জীৱ জন্তু নথকাৰ বাবে এক সাধাৰণ পৰিৱেশলৈ পৰিৱৰ্তন হল। অৰণ্যখনৰ সেই অঞ্চলটোত আজি কোনো ধৰণৰ দুৰ্গোন্ধ নাই। এক বিশুদ্ধ আৰু তেনেই সাধাৰণ পৰিৱেশলৈ পৰিৱৰ্তন হল। দেখিছনে বন্ধু, সেইদিনাখন মই লোৱা সিদ্ধান্তৰ বাবে অৰণ্যখনৰ কিমান এটা বিশুদ্ধ আৰু পৰিষ্কাৰ পৰিৱেশৰ মাজত থাকিবলৈ পাইছো আজি। অৰণ্যখনৰ সেই অঞ্চলটো আজি সাধাৰণৰ পৰাও তেনেই সাধাৰণ পৰিৱেশলৈ পৰিৱৰ্তন হল। আৰু সেই অৰণ্যখনৰ সেই অঞ্চলটোলৈ আজিকালি মাজে মাজে কেতিয়াবা পোহনীয়া জীৱ জন্তু অহা যোৱা হব ধৰিছে। এদিনাখনৰ কথা। এদিনাখন অৰণ্যখনৰ সেই অঞ্চলটোলৈ এজন গৰখীয়াই তাৰ গৰুবোৰ বিচাৰি সেইখিনি ঠাই পালেহি।
আৰু গৰখীয়াজনে অৰণ্যখনৰ সেই অঞ্চলটো ভালকৈ নিৰীক্ষণ কৰি দেখিলে যে সেই অঞ্চলটোত কোনো ধৰণৰ হিংসুক জীৱ জন্তু নাই। তেতিয়া গৰখীয়াজনে ঠাইডোখৰ দেখি ভাবিলে, এই ঠাইডোখৰ দেখোন বৰ উপযোগী ঠাই। ইমান দিনৰে পৰা এই ঠাইডোখৰৰ কথা দেখোন আমি কোনেও নাজানিছিলো, আৰু দেখিছো এই ঠাইডোখৰ বৰ উপযোগী হ'ব খেতি বাতিৰ বাবে। সৌজনী মোৰ গৰুজনী। এই বগী, ঘূৰিয়া। এনেই 2-3 দিনকৈ বিচাৰি ফুৰিছো, তই তাৰ মানে এইখিনিতহে আছহি। যা। সঁচাকৈ দেই, এই ঠাইডোখৰ যে সঁচাই বৰ উপযোগী হ'ব, আৰু এই কথাটো মই গাঁৱৰ ৰাইজক জনাব লাগিব। ঘূৰ। বছ, আৰুনো কি আছিল? গৰখীয়াজনে গাঁৱলৈ গৈ অৰণ্যখনত দেখি অহা সেই ঠাইডোখৰৰ কথা গাঁৱৰ ৰাইজৰ আগত সকলো বিতংভাৱে ক'লেগৈ। আৰু গৰখীয়াজনৰ কথা পাই পিছদিনাখন ৰাতিপুৱাই গোটেই গাঁৱৰ মানুহবোৰে অৰণ্যখনৰ সেই ঠাইলৈ দল বান্ধি আহিল। এইডোখৰ ৰাইজ, চাওকচোন, কিমান উপযোগী হ'ব আমাৰ খেতি বাতিৰ বাবে। সঁচাকৈ দেই, বৰ উপযোগী ঠাই। বুজিছনে ৰাইজ, মোৰ মতে এই ঠাইটুকুৰাত বহু বছৰ ধৰি কোনো ধৰণৰ হিংসুক জীৱ জন্তু নাই। ৰাইজ, এই ঠাইটুকুৰা ভালকৈ চাফ চিকুণ কৰি ল'লে আমাৰ খেতি বাতিৰ বাবে ভাল সুবিধা হ'ব। দেখিছ বন্ধু, মানুহবোৰে কি পৰিকল্পনা কৰিছে। মই কৈছিলো নহয় বন্ধু, সেই জীৱ জন্তুবোৰক খেদিব নালাগে বুলি, পাছত আমাৰহে বিপদ হ'ব বুলি। বন্ধু, চিন্তা কৰিব নালাগে দে। সেই জীৱ জন্তুবোৰক মই যেনেকৈ খেদিছিলো, এই মানুহবোৰকো মই তেনেকৈয়ে খেদিম, এতিয়া চাই থাকিবি। তেনেকৈ গছজোপাই সেই জীৱ জন্তুবোৰক খেদাৰ দৰেই তাৰ গা গছৰ ডালবোৰ ভয়ানক শব্দ উলিয়াই লৰাব ধৰিলে। দেখিছনে, এই গছজোপাত দেখোন বৰ ভয়ানক শব্দ হবলৈ ধৰিছে। ভয় খাব নালাগে দে, যেতিয়া বতাহ বলে এই গছবোৰৰ পৰা এনেকৈয়ে কিবা কিবি শব্দ ওলায়। মানুহবোৰে তেনেকৈ কোৱাত গছজোপাই তাৰ গা গছৰ ডালবোৰ আৰু জোৰেৰে লৰাব ধৰিলে, আৰু এনেকুৱাতে গছজোপাৰ এটা ডাল ভাঙি আহি মাটিত পৰিলেহি। আৰু গছজোপাৰ পৰা এনেকৈ ডালটো ভাঙি আহি মাটিত পৰা দেখি মানুহবোৰৰ মাজৰে পৰা 2জনমান মানুহে ভয় খাব ধৰিছে। ভয় খাব নালাগে দে, 1-2টা ডালহে ভাঙি পৰিছে, পাছত দেখোন এই গোটেই গছজোপাকে আমি কাটি কুটি খৰি কৰি জ্বলাম। এনেকৈয়ে কিছুমান দিনৰ পাছত অৰণ্যখনৰ প্ৰায়বোৰ গছেই কাটি কুটি তহিলং হলগৈ। মাত্ৰ বাকী থাকিল অৰণ্যখনৰ সেই ডাঙৰ গছ কেইজোপা। এনেকুৱাতে গছবোৰ কাটিবলৈ অহা মানুহবোৰৰ মাজৰে এজনে আনজনক ক'লে, প্ৰায়বোৰ গছ কাটি শেষে হলগে দেখোন, কাইলৈ তেনেহলে এইজোপাকে কটা যাওক। বচা বন্ধু, মোক বচা। শুনিছনে মানুহবোৰে কি কৈছে? কাইলৈ বোলে মোক কাটিব বন্ধু। বচা মোক বন্ধু, যেনে তেনে কিবা এটা কৰি বচা। বন্ধু, এতিয়ানো কি কৰিব পাৰি? তোৰ কৰ্মৰ পৰিণাম এতিয়া আমি ভুগিবই লাগিব বন্ধু। এতিয়া আমি ভুগিবই লাগিব। এনেকৈয়ে এদিন সেই মূৰ্খ গছজোপাৰ লগতেই তাৰ বন্ধু বাচি নাথাকিল, আৰু আজি সেই মূৰ্খ গছজোপাৰ কাৰণেই গোটেই অৰণ্যখনেই শেষ হৈ গ'ল। আৰু সেইকাৰণেই আমি প্ৰকৃতিয়ে দিয়া পৰিৱেশক কেতিয়াও সলনি কৰিব নালাগে, সি বৰ বিপদজনক। দৰ্শকসকল, আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে, এটাকৈ লাইক কৰিব, কমেণ্টো কৰিব, আৰু আপোনাৰ আপোনজনলৈও ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেললৈ কোনোবা নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়া আহিবলগীয়া নতুন ধুনীয়া ভিডিঅ'সমূহ আগতীয়াকৈ চাবলৈ পাব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু এটা অন্য ধুনীয়া ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে।